হে গাইছ তো আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। তো মই আজি যাম মিটাবলৈ। তো গুৱাহাটী নেহেৰু পাৰ্কত আজি আমাৰ ইউটিউবৰ ইউনিয়নৰ এটা মিটআপ আছে। তো তাৰ কাৰণে আমি যাব ওলাইছোঁ। চ' মই ওলাই ৰেডি হ'লোঁ, গা পা ধুলোঁ। তো ৰেডি হৈ আছোঁ অলৰেডি। তাৰপিছত আৰু প্ৰণৱ ফুকা আহি আছে। চ' আমি সি আৰু মই ইয়াৰ পৰা যাম। তো মিটআপখন হ'ব 10টা বজাৰ পৰা। তো সেইটো কাৰণে আমি সোনকালে ওলাবলগীয়া হৈছে, কাৰণ আমি একচুৱেলি যাম। তো গম পাবই নহয় কিহত যাম, কেনেকৈ যাম। তো ব'লক আৰু দেৰি নকৰোঁ, আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তো গাইছ মই এতিয়া আহি আছোঁ, মানে বহুত এক্সাইটেড হৈ আছোঁ। তো মিটআপ গুৱাহাটীত হ'ব 10টা বজাৰ পৰা। চ' সেইটো কাৰণে মই অলপ সুন্দৰলৈ ওলাই আহিলোঁ। চ' বহুত এক্সাইটেড হৈ আছোঁ, কাক বা লগ পাওঁ, গৈ লওঁ আৰু তাৰপিছত গম পাম কাক লগ পাওঁ। তো গাইজ মই আহি পালোঁহি। ইফালে পিছফালে দেখিছোঁ জাগিৰ ষ্টেচন। তো প্ৰণৱ ফুকা ল'ৰা আহি আছে। তো এতিয়া যাম আমি গুৱাহাটী। আজি গুৱাহাটী আমাৰ মিটআপ আছে। তো এয়া আহি গ'ল, উঠনিৰ পৰা ৱেইট কৰি আছিলোঁ ইয়াৰ কাৰণে। গুড মৰ্ণিং। গুড মৰ্ণিং। চ' প্ৰণৱ ফুকা আহি গ'ল, আগতে দেখিছেই। তো যি এতিয়া আমি আৰু মই ইয়াৰ পৰা যাম মিটাবলৈ। আৰু চাওঁ কোন কোন আহে, কাক লগ পাওঁ। তো বহুত এক্সাইটেড হৈ আছোঁ। মিটআপ যাবানে? এই বঢ়িয়া, টিকেট কৰিলা? এই বঢ়িয়া বঢ়িয়া দিয়া। ফাৰ্ষ্ট ইয়াৰ কিন্তু ফাৰ্ষ্ট টাইম, মোৰ 2 নম্বৰ আৰু বেছি নহয়। ফাইনেলি উঠিলোঁ। এইটো দাদাই এই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে, হাই কৰি দিয়ক। নামটো আপোনাৰ? সুজিত বিশ্বাস ন? তো ক'ত যাব এতিয়া? গুৱাহাটী? এতিয়া আমি আহি পালোঁহি গুৱাহাটী ষ্টেচন। তো এতিয়া যাওঁ আমি নেহেৰু পাৰ্ক। তো গৈ থাকোঁ। তো আজি দাদাক লগ পালোঁ। ভাল দাদা ব্যস্ত হৈ আছে পুৰা। তো দাদা কিবা এটা ক'ব। ভিডিঅ' বনাই থকা ভাল ভাল ভিডিঅ' বনোৱা মোৰো এটা চেনেল আছে, সেইটো MT Max Hotel বুলি। ডিছক্ৰিপশ্যনত লিখি থাকিব। এইটো মানে চাবা, যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিবা আৰু ভাইকো ছাপৰ্ট দিয়া। ভাল কষ্ট কৰি আছে, 1K হৈছে আৰু অলপ লাগে মানে ৱাচ টাইম লাগে। জানাই ইউটিউবাৰবিলাকতো ৱাচ টাইম লাগে। তো ৱাচ টাইমটো ঘূৰা কৰি দিয়া আৰু মনিটাইজেশ্যন হৈ যাওক সোনকালে, আৰু ছাবস্ক্ৰাইবাৰো বাঢ়ক। আৰু এজন দাদা আছে, তো দাদাই ক'ব। সকলোৱেতো প্ৰায়খিনি হয়তো চিনি পায়ে, নাম একচুৱেলি ক'ব নালাগে। নিক ভাই সকলোৱে নিক ভাই বুলিও জানে। এতিয়া গৈ আছোঁ টিভি, মানে ল'ৱাৰ আছাম বাইকাৰ ফেষ্ট আছে। তো আমি কেইজনমান লগৰ গৈ আছোঁ গুৱাহাটীৰ পৰা। তাত নাইট কেম্পিং হ'ব আৰু বহুত কিবা কিবি প্ৰগ্ৰেম আছে। ইভেণ্টে হয় ল'ৱাৰ আছাম বাইকাৰ ফেষ্ট, সেইকাৰণে নামেই দিছে। একচুৱেলি টিভি ৰাইডিং ক্লাবৰ এনিভাৰ্চাৰী ৰাইড হয়, সেইটো কাৰণে আমি গুৱাহাটীৰ পৰা গৈ আছোঁ। আৰু বহুত ৰাইডাৰ আহিছে তাত। এগোট খাম আজি ৰাতি, টিভি কলেজ ফিল্ডত থাকিম, কাইলৈ গুৱাহাটীত যাম। আৰু চাই ছাপৰ্ট কৰা এনেকৈ ভালকৈ ভাল চাই কমেণ্ট এটা দিয়া, লাইক কৰা, শ্বেয়াৰ কৰা, আৰু মানে তোমালোকৰ ফ্ৰেণ্ডে গম পায় ভিডিঅ' বনাই আছে। তো সেইটোৱে আশা কৰোঁ ভালে ভালে আছা সকলোৱে। এতিয়া ওলাই যাওঁ। যাব ভালকৈ যাব। তো এতিয়া আমি বিকাশ দাৰ ওচৰলৈ যাম। তো বিকাশ দা বৰ্তমান ব্যস্ত হৈ আছে। তো আপোনালোকে মোৰ চেনেলত দ্বিতীয়বাৰ দেখা পাইছে আমাৰ বিকাশ দাক। অলৰেডি টিকটকত দেখা পায়। বিকাশ দাই আকৌ দ্বিতীয়বাৰ ক'ব কিবা এটা। দ্বিতীয়বাৰ একবাৰ ক'লোঁ নেকি? কোৱা কিয় ধেমাজিবা, মই অহা নাছিলোঁ। পাহৰি গ'ল, এনেকুৱা ডাঙৰ মানুহ। ভাল লাগিল এতিয়া বিকাশ দাই এখন ধুনীয়া গামোচা দিছে। এইবাৰ এজনী এইফালে গামোচা এখন। তো বিকাশ দা বিকাশ দাই অলৰেডি কৈ বৰ হৈ আহিছে, কিন্তু তথাপি মই সামৰিছোঁ আকৌ। কাৰ মোবাইলত কি কৈছিলোঁ পাহৰি গ'লোঁ। তোমাক লগ পাই বহুত ভাল লাগিল। ধেমাজিৰ পৰা আহিছে ন? যোৱাবাৰ লগ পাইছিলোঁ। যোৱাবাৰ লগ পাইছিলোঁ, আকৌ আজি লগ পালোঁ ছেকেণ্ড টাইম। বহুত বেছি ভাল লাগিল লগ পাই।
বেষ্ট তোমালোক বেষ্ট নিশ্চয় কিন্তু আৰু ভালকৈ ভিডিঅ' বনাই বনাই আগবাঢ়ি যোৱা দেই অ'কে ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু তুমি ভাল ভাল ভিডিঅ' দি থাকিবা যেনেকৈ বিকাশ দাকো ছাপোৰ্ট কৰিছে আমাকো অকণমান মৰম চৰম দিব আৰু পাৰিলে বিকাশ দাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কিন্তু গৈ পেলাই ছাবস্ক্ৰাইব কৰি ল'ব দেই তো এতিয়া আমি ভালপোৱা ভিতৰলৈ সোমাই যাম তো টিকেট কৰিলোঁ এফালে বিকাশ দাই বহি আছে নিশ্চয় ধৰিব নোৱাৰিব অকণমান ওচৰলৈ গৈ দেখাইছোঁ দেই দুবাৰ আকৌ এবাৰ আহিলোঁ দুবাৰ তো এতিয়া বিকাশ দাই তাতে ৰৈ আছে তো এতিয়া আমি ভিতৰলৈ সোমাই যাম তো মই দেখাই লওঁ তো এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ তো অলৰেডি টিকেট কৰিলোঁ তো এতিয়া টিকেটটো দিব লাগিব ট্ৰেইনৰ টিকেট তো এতিয়া মিটআপ য'ত হৈ আছে তো আমি এতিয়া সেইখিনিলৈ যাম তো আজি মোৰ লগত আছে নলবাৰী পেংগিষ্টাৰ নলবাৰী পেংগিষ্টাৰ তো গাইজ ইয়াতে আহি দাদাজন লগ পালোঁ তো দাদাজনৰ এটা কিবা অনুষ্ঠান চলি আছে তো দাদাই কিবা ক'ব নমস্কাৰ গাইজ আশা কৰোঁ সকলোৰে ভাল মোৰ এটা ইয়াত শ্ব' চলি আছিলে প্ৰশ্ন উত্তৰ শিতান এইটোত আপোনালোকৰ সকলোকে এটা হাতৰ সোধা হ'ব ৰেণ্ডমলি যোনে শুদ্ধ উত্তৰ দিয়ে তেওঁক এটা পুৰস্কাৰ কৰা হ'ব গতিকে অনুষ্ঠানটো আৰম্ভ কৰিছোঁ আজিৰ পৰা এই অনুষ্ঠানটো আমাৰ অসমত কোনেও কৰা নাই আচলতে মই আৰম্ভ কৰিছোঁ আশা কৰোঁ সকলোৱে আপোনালোকে আঁকোৱালি ল'ব মৰম দিব হেল্প কৰিব এইখিনিকে ক'লোঁ আৰু এওঁকো লগ পালোঁ আজি ভাল লাগিল খুব নতুন চেনেল খুলিছে এওঁকো ছাবস্ক্ৰাইব কৰিব মোকো ছাবস্ক্ৰাইব কৰিব সকলোকে ছাবস্ক্ৰাইব কৰিব মৰম দিব আপোনালোকৰ মৰমৰ দ্বাৰাই আমি আগবাঢ়ি যাব পাৰোঁ সকলোকে নমস্কাৰ জনাইছোঁ আৰু দাদাৰ সেই চেনেলৰ সেইটো মই ডিছক্ৰিপশ্যন দি দিম আপোনালোকে ডিছক্ৰিপশ্যনত গৈ চেনেলটো চাব আৰু ছাবস্ক্ৰাইব কৰিব তো দাদা লগ পাম আকৌ দাদা তো এতিয়া দাদাক লগ পালোঁ তো আমি এতিয়া নলবাৰী পেংগিষ্টাৰৰ সৈতে ভিতৰলৈ গৈ আছোঁ তো নমস্কাৰ বন্ধুহঁত আপোনাক সকলোকে আকৌ ব্যস্ত কৰি দিলোঁ আমাৰ চেনেল নলবাৰী পেংগিষ্টাৰ ব্লেক ডগ ব্লগ এইফালে মিটাপ হৈ আছে তো আমি এতিয়া মিটাপ শিকিলে যাম তো চাই যাম তো এফালে কিবি হৈ আছে মানে মই এইবিলাক চলি ইমান এটা বেছি ভাল নাপাওঁ তো যি হৈ আছে হৈ থাকক আৰু তো ইমানখিনি তো যদি আপোনালোকে ভাল পায় চাই থাকক ভাবি অকণমান দেখাই আছোঁ চাওঁ আৰু মোৰ পৰা ইমান তো এফালে চলি আছে তো ভাষণ চাখন চলি আছে মইতো ইমান এটা ভাল নাপাওঁ তথাপিও আপোনালোকক এনেই অকণমান দেখাইছোঁ তো এইখন বেনাৰখন আপোনালোকে দেখা পাইছে তো এফালে কথা বতৰা চলি আছে তাৰপিছত চবেই নিজৰ নিজৰ অকণমান ব্যস্ত চবেই ব্লগিং কৰাত ব্যস্ত কিছুমানে কিবা কিবি কাম কৰাত ব্যস্ত তো মোৰ বহুত দিনৰ ফ্ৰেণ্ড আহি গ'ল তো ইয়াৰ এটা চেনেল আছে তো ব্লগিং দিওঁ আৰু ভিডিঅ' ৰয়েল ব্লগ বুলি চাই তাৰপিছত এই আহিলে দিওঁ লগ পালে এতিয়া আহিছে আৰু এইফালে দাদা আহিলে তো লগ পালোঁ বাকী চবকে এইফালে চিনি পায় আপোনালোক বহুত ভাল লাগিল নিশ্চয় নিশ্চয় তো এইফালে কৈ আছে মই মানে কিবা ক'লোঁ তো চলি আছে এতিয়া মই আপোনালোক একদম পূৰা এইফালে চবেই কিবা তো এইফালে আছে আমাৰ জিতুদা তো জিতুদাহঁতে কিবা কিবি কৈ আছে পুৰা ব্যস্ত তো এতিয়া আমি জিতুদাহঁতৰ লগত কথা পাতিম এই আপোনালোকে আজি আমাৰ চেনেলত দেখা পাইছে জিতুদা তো বহুতখিনিয়ে চিনি পায়ে তাকে একো নাম ক'ব নালাগে কিবা এটা ক'ব কথা কোৱা নাই কথা কম বুলি ভাবোঁ আপোনালোকৰ ছাপোৰ্ট
পাৰিব নোৱাৰে আপোনালোকে চেনেলটো যিটো চেনেলে মোক দেখা পাই আছে সেই চেনেলটো আপোনালোকে এতিয়া ছাবস্ক্ৰাইব কৰক এবং ছাবস্ক্ৰাইব কৰি এটা ভিডিঅ'ই নহয় গোটেইকেইটা ভিডিঅ' চাব আৰু লগতে চেনেলটো শ্বেয়াৰ কৰিব নাপাহৰিব সেইটোৱে কওঁ চ' এইখিনি ইয়াতে আলোচনা চলি আছে তো এতিয়া যেতিয়া ক'লে তাকখিনি তো গাইছ আপোনালোকে আজি প্ৰায় 1 বছৰৰ বিৰতিৰ পাছত আজি দেখা পাইছে গুৱাহাটী পেগিষ্টাৰ আহিলে দাদাক লগ পালোঁ তো দাদাই কথা বতৰা পাতি আছোঁ তো দাদাই কিবা এটা ক'ব কি ক'ম আৰু যদিও ভিডিঅ' আহে চাব চেনেল চাব বহুত ভাল কাৰণ ইউটিউবটো আৰু কি আৰু পইচা কথা মাথা মাৰি লাভ নাই কাম কৰি গ'লে হ'ল আফটাৰ এ লং ব্ৰেক আহিছোঁ মিটাব ভাল লাগিছে তো এতিয়া আমি আপোনালোকক দেখাম হয়তো বহুতে চিনি পায় তো মোৰ বন্ধু কেইজনমান তো তেওঁলোক আহিলে তো সিহঁতক লগ পালোঁ দ্বিতীয়বাৰৰ কাৰণে ভাল লাগিল লগ পাই ভাল লাগিল আৰু গম পোৱা নাছিলোঁ মানে আহি গ'লোঁ আৰু ইয়াক লগ পালোঁ বহুত ভাল লাগিছে তো আৰু এনেকৈ ভিডিঅ' বনাই থাকিব আপোনালোকে মোৰ চেনেলত দেখিছে কিন্তু এটা চেনেলটো লিংকটো দি দিব ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় 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 আগত অঁ আমি গৈছিলোঁ লাখটকীয়া কিবা সেইৰে কাপোৰৰে ওপৰত ব্লগ বনাম আজি ভাবিলোঁ ইউটিউবত ইণ্ডিয়ানৰ মিটাপ আছিল তাৰপিছত আমি কমলকো লগ পালোঁ মানে লগ পাম বুলি ভাবিছিলোঁ কাৰণ কালি ষ্টেটাছত দিছিল যে ইয়াতে মিটাপ আছে যে আহিলে আহিব সেইকাৰণে এবাৰ আহি গৈছোঁ আমিও আৰু মজা ব্লগিং বনাই ছাপোৰ্ট কৰিব আপোনালোকে ছাপোৰ্ট আৰু ইহঁতকো ছাপোৰ্ট কৰিব কিন্তু অকল মোকে কৰিলে নহ'ব অঁ ইয়াকো কৰিব আৰু একচুৱেলি আমি ইমান ডাঙৰ ইউটিউবাৰ নহয় কাৰণ যিসকলে চাই অলৰেডি গম পায় ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব আৰু হিলাই দিব শ্বেয়াৰ এনেকুৱা শ্বেয়াৰ কৰক যে চবে চায় ফালি পেলাব সন্দেহে হৈছে কোনোবাই নকৰে বাৰু মোকো দিয়ে লওক অঁ এইফালে তো এতিয়া দাদাজনক লগ পালোঁ দাদাই কিবা ক'ব তো লগ পালোঁ ভাল লাগিল চবেই মানে একচুৱেলি বহুত টাইম হ'ল মানে চবেই টায়াৰ্ড হৈ গৈছে একজনক ফাৰ্ষ্ট টাইম লগ পালোঁ বহুত ভাল লাগিল কষ্ট কৰি মোৰো আছে ভাল লাগিল বহুত তো চবেই আগুৱাই যাওক আৰু ভিডিঅ'বিলাক চাওক ভিডিঅ'বিলাক চাই এটলিষ্ট কমেণ্ট কৰক ভাল বেয়া হৈছে এইটো পিছৰ কথা যে ভিডিঅ'টো ভাল হৈছে ভিডিঅ'টো বেয়া হৈছে এইটো বহুত পিছৰ কথা কিন্তু আপোনালোকে ভিডিঅ'টো চাওক এটলিষ্ট তাতে কমেণ্ট কৰক যে এইখিনি ভুল হৈছে এইখিনি শুদ্ধ হৈছে এইখিনি ভাল লগা নাই এইখিনি ভাল লাগিছে কিন্তু এনেকুৱা নহয় আৰু মাকক ধৰি দেউতাকক ধৰি গালি দিয়া তেনেকুৱা হ'ব নালাগে কাৰণ কথাটো হ'ল যে খঙাল ইউটিউবাৰ চবতকৈ ডাঙৰ খঙাল চাগে ময়ে ইউটিউবৰ হেড কমেণ্ট লৈ মই যিটো ভিডিঅ' বনাইছিলোঁ আজিলৈকে চাগে অসমৰ চবতকৈ খঙত ভিডিঅ' বনোৱা ভিডিঅ' চাগে অসমৰ চবতকৈ খঙত ভিডিঅ' বনোৱা চাগে মোৰ ভিডিঅ'টো আছে কিন্তু মই কৈ আছোঁ মানে বেলেগ সহ্য হয় তোৰ ভিডিঅ' ভাল লগা নাই তই কি ভগৱান ভিডিঅ' বনাই এইবিলাকত গাত নালাগে মানে এইবিলাকত বুজিব যে ভাল নালাগিব পাৰে কিন্তু মাকক ধৰি সহ্য নহয় তো মাক দেউতাকক ধৰি গালি দিয়া বাকী ভুল হৈছে শুদ্ধ হৈছে এজন সুস্থ জ্ঞানী মানুহ বুলি ভাবি তেনেকৈ কমেণ্ট কৰক এনে আৰু কোনোবাই মাকক ধৰি গালি দিলে তাক আমি অভদ্ৰ বুলিয়ে ভাবোঁ এইটো কথা ভাবিব যে তেওঁলোকে যদি কেমেৰাৰ আগত আহি কথা ক'ব পাৰিছে সি আপোনাক মাকক ধৰি সিও গালি দিব পাৰে কিন্তু সি আপোনাৰ নিচিনা এনেকুৱা নহয় চ' যিসকলে কমেণ্ট দিয়ে তেনেকুৱা মই তেওঁলোকক জাষ্ট কৈছোঁ চ' বেষ্ট অফ লাক থাকিল আগুৱাই যাওক আৰু ভিডিঅ'বিলাক চাওক চবৰে ভিডিঅ'ছবিলাক চাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ত' সেইখিনি আৰু থেংক ইউ ৱেলকাম তো দাদাকতো অলৰেডি সকলোৱে চিনি পায় তো আজি মোৰ লগত আছে ভাইটি তো কি ক'ব আপোনালোক সুধিছে কিবা এটা কি ক'ম বাৰু আজি আহিলোঁ ভাল লাগিল বহুত নতুন ইউটিউবাৰ লগ পালোঁ লগতে দাদাকো লগ পালোঁ এণ্ড যদি মোৰ ভিউৱাৰবোৰে দাদাক চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে দাদাৰ ভিউৱাৰবোৰে মোকো ছাবস্ক্ৰাইব কৰিব নিশ্চয় তো ইয়াক লগ পাই বহুত ভাল লাগিলে আৰু লগতে ভিডিঅ'টো চাই থাকিব যদি শেষতো নাই চাই নিশ্চয় তো গাইছ আজি আমি আহিছিলোঁ মিটাপলৈ তো আপোনালোকে অলৰেডি মিটাপৰ সেইখিনি দেখা পালে তো যদি আপোনালোকে মোৰ চেনেলত নতুন আছে তেতিয়াহ'লে যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আকৌ লগ পাম নতুন এটা ভিডিঅ'ত তো সামৰোঁ আৰু নে কি কয়